হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ ভেজ বিৰিয়ানী। তাৰ কাৰণে মই লৈ লৈছোঁ পিঁয়াজ 4টা লৈ লৈছোঁ। পিঁয়াজকেইটা মই ভিডিঅ'ত দেখুওৱাৰ দৰে মিহি মিহিকৈ কাটি লৈছোঁ। এয়া চাওকচোন, মোৰ পিঁয়াজকেইটা কাটি হৈ গ'ল। এতিয়া পিঁয়াজখিনি মই এটা বাতিত দি লৈছোঁ। তাৰপিছত হাতেৰে এনেকৈ মোহাৰি মোহাৰি পিঁয়াজখিনি অলপমান ভাঙি লৈছোঁ, তেতিয়া ফ্ৰাই কৰিবলৈ ভাল হয়। তাৰপিছত এইফালে লৈ লৈছোঁ ফ্ৰেছ মাছৰুমখিনি ভিডিঅ'ত দেখুওৱাৰ দৰে এনেকৈ ওপৰৰ বাকলিখিনি এৰুৱাই পানীৰে ধুনীয়াকৈ ধুই ল'ম। মই প্ৰথমে ধুই লৈছিলোঁ এবাৰ, হ'লেও এতিয়া বাকলিখিনি গুচোৱাৰ পিছত আকৌ এবাৰ ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ এনেকৈ দুটুকুৰাকৈ মই মাছৰুমখিনি কাটি লৈছোঁ। তাৰপিছত এইফালে লৈ লৈছোঁ মটৰ, গাজৰ, ফ্ৰেঞ্চ বিন আৰু মাছৰুমখিনি। এতিয়া এইফালে এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত কাটি লোৱা পিঁয়াজখিনি তাত দি হেতাৰে লৰাই পিঁয়াজখিনি মই ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ম। এয়া দেখিছে নহয়, পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া এই পিঁয়াজখিনি মই তেলৰ পৰা টুকি ল'ম। এয়া চাওকচোন, পিঁয়াজখিনি মই তেলৰ পৰা টুকি ল'লোঁ। এতিয়া এইফালে এটা মিক্সি বাতি লৈছোঁ, তাত কেইটুকুৰমান আদা, কেইটামান নহৰু আৰু ফ্ৰাই কৰি লোৱা অলপমান পিঁয়াজ আৰু ধনিয়াখিনি দি এইখিনি মই পিচি ল'ম। তাৰপিছত কাটি লোৱা ভেজিটেবলছখিনি এটা বাতিত লৈ লৈছোঁ। তাত মই দৈ দিছোঁ, ফ্ৰাই পিঁয়াজ, নিমখ, এইফালে কাশ্মীৰী লাল মিৰ্চ, হালধি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিছোঁ আৰু লগতে অলপমান বিৰিয়ানী মছলা দিছোঁ আৰু শেষত কসুৰী মেথি দি এইখিনি হাতেৰে ধুনীয়াকৈ মিহলি কৰি ল'ম। মিহলি কৰি এইখিনি মই প্ৰায় আধা ঘণ্টামান মেৰিনেট হ'বলৈ ৰাখি দিম। তাৰপিছত এইফালে লৈছোঁ মই বাচমতি ৰাইচখিনি মই 15 মিনিটমানৰ কাৰণে পানীত তিয়াই ৰাখিম। পিঁয়াজ ফ্ৰাই কৰা তেলখিনিতে মই আকৌ পনীৰ কেইপিচমান এনেকৈ ফ্ৰাই কৰি লৈছোঁ। পনীৰখিনি দিয়াৰ পিছত ওপৰত অলপমান নিমখ ছটিয়াই দি পনীৰখিনি দুইটা ছাইডে ৰঙচুৱা কৰি মই ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত একেখিনি তেলতে মই মেৰিনেট কৰি ৰখা ভেজিটেবলছখিনিও দি দিছোঁ। এইখিনি মই সিজাই লৈছোঁ। ইয়াৰ পৰা যেতিয়া পানীটো শুকাই যাব, তাতে মই পিচি ৰখা পেষ্টখিনি দি দিম। পেষ্টখিনিও যেতিয়া সিজি উঠিব, তাৰপিছত তাত মই অলপমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানীখিনি দি ল' ফ্লেমত এইখিনি মই সিজিব দিম। যেতিয়া এইখিনি সিজি যাব, তাৰে আধাটো মই এটা বাতিত এনেকৈ কাঢ়ি ৰাখিম। তাৰপিছত এইফালে এটা পাত্ৰত পানী অলপমান গৰম হ'বলৈ দি তাতে মই জিৰা, তেল, জলকীয়া আৰু নেমু অলপমান চেপি দিছোঁ। নিমখো দিছিলোঁ, ভিডিঅ'ত দেখুৱাহে নহ'ল। তাৰপিছত এইফালে লং আৰু দালচেনি কেইটুকুৰামানো দি দিছোঁ। দি লৈ তিয়াই ৰখা চাউলখিনি মই ইয়াত দি ল'ম। দি লৈ এইখিনি মই 80% সিজাই ল'ম। যেতিয়া এইখিনি সিজি যাব, মই কাঢ়ি ল'ম। তাৰপিছত এই ভিডিঅ'ত দেখুওৱাৰ দৰে তলত ভাজিখিনিৰ ওপৰতে মই এনেকৈ সিজাই ৰখা চাউলখিনি দি দিছোঁ। তাৰ ওপৰত আকৌ কাঢ়ি ৰখা ভেজিটেবলছখিনি দি তাৰ ওপৰত ফ্ৰাই কৰি লোৱা পিঁয়াজ, পনীৰ আৰু কেঁচা ধনিয়া ছটিয়াই দি তাৰ ওপৰত আকৌ মই সিজাই ৰখা চাউলখিনি দি তাৰ ওপৰত এনেকৈ পনীৰ, পিঁয়াজ, ধনিয়া দি দিছোঁ আৰু শেষত গাখীৰ আৰু কেশৰৰ মিশ্ৰণখিনি দি ঢাকোন লগাই দিছোঁ আৰু এনেকৈ গেছৰ ওপৰত টাৱাখন দি তাৰ ওপৰত কেৰাহীখন দি দিছোঁ আৰু ঢাকোনখনৰ এনেকৈ কিনাৰে কিনাৰে আটাৰে মই ঢাকি দিছোঁ। তাৰপিছত এইখিনি মই 10 মিনিটমান ল' ফ্লেমতে এনেকৈ ষ্টিমত সিজিব দিম। তাৰপিছত এইফালে মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক আৰু কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।